Hey guys, good morning. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি আহিছোঁ আপোনালোকৰ মাজত পুনৰ এটা নতুন ভিডিঅ' লৈ। আজি বিশেষ নহয়, আজি এটা ৰেচিপি দিম। কি ৰেচিপি জানিবলৈ চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু যদি কোনোবা মোৰ চেনেলত নতুন এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব যাতে নটিফিকেশ্যনটো আপোনালোকে সোনকালে পায়। সেই বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই দুপৰীয়াৰ কাৰণে ছিঙিব আহিছোঁ ভেদাইলতা আমাৰ ঘৰৰ পিছফালে। ছিঙি লওঁ, এইবিলাক ভেদাইলতা লাগি আছে, ছিঙি লওঁ, তাৰপিছত পুনৰ লগ পাই আছোঁ। পিছফালৰ পৰা ছিঙি আনিলোঁ ভেদাইলতা আৰু নেমুৰ পাত। এতিয়া আগফালৰ পৰা ছিঙিম নৰসিংহ। ৰ'ব দেখাই আছোঁ আপোনালোকক, কেইডাল নৰসিংহ আছে। নৰসিংহ বেছি ছিঙা নাই, দুটামান ছিঙিছোঁ। আৰু এতিয়া ছিঙিম এয়া মছলাৰ পাত। আপোনালোকৰ ফালে কি মছলা কয় নাজানো, আমাৰ ফালে কিন্তু এইটো কি মছলা কয় সুধিকেনে কৈ আছোঁ মই। আমাৰ ফালে এইটো কয় মান ধনিয়া। হৈ গ'ল আমাৰ। চাওক কিমান মান ধনিয়া আছে, দেখিছেনে কিমান আছে সেইবোৰ। বলক সেইখিনি ধুই ল'ম। এতিয়া ধুই মিক্সিত পিচি ল'ম, তাৰপিছত দেখাই আছোঁ আপোনালোকক কি কৰিম। চাই কিবা ভেদাইলতাখিনি মই ভালদৰে ধুই ল'লোঁ। ইয়াতে আছে ভেদাইলতা, মান ধনিয়া, নৰসিংহ আৰু আছিল ক'তবাবোৰ। এয়া হ'ল নেমুৰ পাত। এইখিনি ভালদৰে অকণমান কুটি ল'ম, কুটি মিক্সিত মাৰি ল'ম। নৰসিংহৰ ৰেচিপিটো বনাবলৈ সেয়া মই আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ কাটি লৈছোঁ। এতিয়া বনাম আৰু ইফালে নৰসিংহ, ভেদাইলতা, মান ধনিয়া, নেমুৰ পাত গোটেইখিনি সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মিক্সিত অকণমান মিক্স কৰি বটি দিম, তাৰপিছত ৰেচিপিটো বনাই আছোঁ। পিছফালৰ পৰা ঘৰটো আহি একদম ডিষ্টাৰ্ব কৰি আছে। তাৰপিছত ৰেচিপিটো বনাই আছোঁ আৰু আপোনালোকক দেখাম। চাই থাকিব ভিডিঅ'টো শেষলৈ। গোটেইখিনি একেলগে মিক্সিত মাৰি ল'লোঁ আৰু এতিয়া অকণমান পানী মিক্স কৰি এইখিনি উতল আহিব দিছোঁ। এইখিনি চাওক উতল আহি গৈছে। উতল অহাৰ পিছত এতিয়া এটা বলত এইখিনি নমাই ল'ম। তাৰপিছত চাওক আপোনালোকে কি কৰি আছোঁ। এইখিনি একদম ভালদৰে উতল আহি গৈছে, পানী আৰু গোটেইখিনি মিশ্ৰণ একদম মিক্স হৈ গৈছে। এতিয়া বল এটাত বাকি লৈছোঁ। এতিয়া এইখিনি বলটোত বাকি লৈ পুনৰ আকৌ কেৰাহীটোত এতিয়া অকণমান তেল দি ল'ম। এয়া কেৰাহীটোত মই এতিয়া অকণমান তেল দি লৈছোঁ। আপোনালোকৰ পৰিমাণ অনুযায়ী তেল দিব। ইয়াত দিছোঁ এতিয়া পিঁয়াজ আৰু দিম কাটি থোৱা কেঁচা জলকীয়া। এইখিনি ভালদৰে লৰাই দিম থাকিম অকণমান সময়। আৰু ইয়াতে দিম এতিয়া হালধি, ধনিয়া গুড়ি, আদা, নহৰু আৰু নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব। আৰু অকণমান দিছোঁ জলকীয়া গুড়ি। আপোনালোকৰ ঘৰত যি মছলা থাকে সেইবোৰ দিব পাৰিব। মই নৰ্মেলি যি ইউজ কৰোঁ সেই দিছোঁ। আৰু এতিয়া বলটোৰ পৰা গোটেইখিনি ইয়াতে ঢালি দিলোঁ। পেষ্টটো এতিয়া ভালদৰে লৰাই থাকিম অকণমান সময় লৰাই থকাৰ পিছত গোটেইখিনি উতল আহিব দিম। আৰু উতল অহাৰ পিছত ইয়াতে আকৌ মাছটো পিচ পেলাই দিম। চাওক মই মাছ পেলাই দিলোঁ। এতিয়া 5 মিনিটমান আকৌ ধুনীয়াকৈ উতল আহিব দিম। তাৰপিছত আমাৰ নৰসিংহৰ জোল ৰেডি। চাবচোন আপোনালোকে এবাৰ ট্ৰাই কৰি এনেকুৱাকৈ। যদি ভিডিঅ'টো ভাল লাগিল আজি চাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈকে বাই বাই।